মাঘৰ বিহু বুলি মাত্ৰ এদিনৰ বাবে ঘৰলৈ আহিছিলোঁ আৰু উৰুকাৰ দিনা যিহেতু যোৰহাটৰ ঘৰখনলৈ আমি যামগৈ সেয়েহে উৰুকাৰ আগদিনাই মা দেউতাৰ ঘৰখনত অকণমান বিহুৰ প্ৰস্তুতি চলাইছে ৰাতিপুৱা ঘিলা পিঠাৰে চাহ খালোঁ আৰু তাৰপিছত এতিয়া এয়া চলি আছে চুঙা চাউলৰ যুঁজা চাউল চুঙাত ভৰালে তাৰপিছত দেউতাই মুঠিটো মাৰি এয়া জুইত বহাই দিলে চাউল ৰেডি হৈ গ'ল আৰু মায়ে মিক্স কৰি আছে মহৰ থমা দৈ পিয়ৰ ইমান টেষ্টি আছিল নহয় তাৰ ওপৰত গুড় কাটি দিলে আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো আজি আমি কৰিলোঁ চুঙা চাউলেৰে আৰু ভাবিছোঁ আজি দিনটো কি কিন্তু খাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এয়া দুপৰীয়া সাজটোৰ কাৰণে কলপাতেৰে ঢাকি বনাইছে ভাপত দিয়া মাছ দুপৰীয়া থালিখনত আজি আছিল শাকৰ ভাজি পেটু ভাজি ভেন্দি বইল কলপাতেৰে ঢাকি আদা পাত দি বনোৱা ভাপত দিয়া মাছ টেঙামৰা গুটি আৰু কচু গুটিৰে বনোৱা বাহু মাছৰ জোল সঁচাকৈ মাৰ হাতৰ ভাত সাজে কেতিয়াও কাৰো লগতে তুলনা কৰিব নোৱাৰে আৰু ৰাতিৰ ভাত সাজ বাৰু দেখাবলৈ নহ'ল তথাপিও জুইৰ আমেজেই সুকীয়া জুইৰ আমেজৰ লগে লগে চিকেন পোৰা আৰু বেঙেনা পোৰাকে শ্বেয়াৰ কৰিলোঁ বাই